গুড মৰ্ণিং সকলোকে। আপোনালোকৰ ভালনে? মোৰ ভাল নহয়, সকলোৰে জ্বৰ। পুৱাৰ চাহকাপ কিহেৰে খাওঁ সেয়ে দেখুৱাওঁ বোলো আপোনালোককো। এয়া আমাৰ বিস্কুট, মৰম কটকটি আৰু খেজুৰ, গোসাঁই কাজু বৰফি দিছোঁ, ভুজিয়া দিছোঁ এনেকৈ। আৰু এইফালে মাধুৰ্যই চাহ খাই আছে, এইফালে এওঁ কামত লাগি গ'ল দৰ্জা ভাল কৰা। মই আকৌ কুহুমীয়া গৰম পানী অকণমান খাইহে চাহকাপ খাওঁ, ভাল লাগে। তেওঁলোকে চাহ খাই আছে। হাই দিছে আমাৰ গোসাঁয়ে, তো এয়া চাওকচোন খেলি আছে। 4টা কুচনেৰে ঘৰ বনাই খেলিছে দুইজনে, মাধুৰ্য আৰু আমাৰ গোসাঁয়ে। এয়া দেখিছে কি ধুনীয়াকৈ খেলি আছে সিহঁত দুয়োটাই। এইফালে ফাগুনৰ বতাহ, সেইফালে ৰাতিপুৱা কাপোৰবোৰ ৱাশ্বিং মেচিনত শুকাবলৈ দি পেলাই এয়া মেলি দিছোঁ। দি লৈ এয়া চাওকচোন কিমান বতাহ, সাৱধানে থাকিব দেই, কি যে বেমাৰ আহিব কোনো হেৰি নাই আৰু। সঁচাকৈ ধন্যবাদ সকলোকে।